আৰু ৰুলি এতিয়া ডাঙৰ হৈছে। বয়সৰ লগে লগে সিহঁত গহীন হৈ পৰিল। আগৰ দুষ্টামিবোৰ সিহঁতৰ নাই। পঢ়া বুলি সিহঁতক ক'ব নালাগে। গধূলি হ'লে সিহঁতে নিজে নিজে পঢ়া টেবুলত বহেগৈ। মাকেও সিহঁতক পঢ়া টেবুলতে চাহ জলপান দিয়েগৈ। ৰুলি এতিয়া ক্লাছ 9 পালেই, ৰুবুল ক্লাছ 10ত। দেউতাকে সিহঁতৰ পঢ়াৰ ক্ষেত্ৰত বৰ যত্ন লয়। দেউতাকেতো সদায় সিহঁতৰ লগত বহি নুবুজা কথাবোৰ বুজাই দিয়ে। লগতে মাজে মাজে একোটা ৰসাল কাহিনীকৈ নীতি শিক্ষাৰ পাঠ দিয়ে। আজি আগৰ দৰেই দুইটা পঢ়া টেবুলত বহিলি, দেউতাকো বহিলি সিহঁতৰ লগত। ৰুলিয়ে হঠাতে দেউতাকক ক'লে যে দেউতা, মই এটা তোমাক কথা সোধোঁ। দেউতাকে ক'লে সোধ। তেতিয়াহ'লে শুনা, এই আমাৰ ঘৰত যে কাম কৰিবলৈ ককাই আহে, তেওঁ বৰ দুখীয়া মানুহ, তুমি দেখিছাই। তেওঁ ফটা চিটা লেতেৰা কাপোৰ কানি পিন্ধে। কিন্তু মই এটা কথা মন কৰিছোঁ যে ককাইৰ মুখৰ হাঁহিটো দেখিলে ককাইক দুখীয়া যেন নালাগে। কিয় বাৰু দেউতা? দেউতাকে ক'লে শুন, মই এটা ষ্টৰী তহঁতক কওঁ। ষ্টৰীটো শুনিলে উত্তৰটো পাই যাবি। এই বুলি ৰুলি আৰু ৰুবুলৰ দেউতাকে সিহঁতক এটা ষ্টৰী অৰ্থাৎ কাহিনী ক'বলৈ আৰম্ভ কৰিলে। কাহিনীটো হ'ল, এখন গাঁৱত এজন বৰ ধনী মানুহ আছিলে। তেওঁৰ বহু সা সম্পত্তি আছিলে। তথাপি তেওঁ মানুহজন অসুখী, দুখ মনৰে থাকে অনবৰত। কোনো মানুহে কিবা সুধিলে তেওঁ নেতিবাচক উত্তৰ দিয়ে। লাহে লাহে মানুহজন খিংখিঙীয়া হ'বলৈ ধৰিলে। কথাৰ প্ৰতি তেওঁৰ খং। গাঁৱৰ কোনো মানুহে তেওঁৰ এই স্বভাৱৰ কাৰণে তেওঁক ভাল চকুৰে চোৱা নাছিল। তেওঁৰ গাঁৱৰ কোনো দুখীয়া মানুহক সহায় কৰি পোৱা নাই। কোনোবাই সহায় বিচাৰি তেওঁৰ ওচৰলৈ গ'লেও তেওঁ পদূলি মূৰৰ পৰাই গালি গালাজ কৰি খেদি পঠায়। এইদৰে তেওঁৰ দিনবোৰ পাৰ হৈ গৈ আছে। সময় বাগৰি গ'ল। তেওঁৰ চুলি পকিল, চকু মুখত বয়সৰ আঁচোৰ পৰিল, শৰীৰ দুৰ্বল হ'ল। সেয়ে তেওঁ ঘৰতে সোমাই থকা কৰিলে। গাঁৱৰ মানুহে তেওঁৰ কথা আলোচনা নকৰা হ'ল আৰু তেওঁক দেখাও নোপোৱা হ'ল। কিন্তু এদিন হঠাতে তেওঁ লাখুটিত ভৰ দি ঘৰৰ পৰা আলি বাটলৈ ওলাই আহিল। সিফালে এজন বাটৰুৱাই তেওঁক দেখিলে। বাটৰুৱাজন গাঁৱৰে। দেখি আচৰিত হ'ল যে মানুহজন সদায় ঘৰত সোমাই থাকে, ইমান বছৰ ঘৰত সোমাই আছে, কিন্তু আজি হঠাতে কিয় আলি বাটত ওলাল। যি কি নহওক, তেওঁক দেখি বাটৰুৱাজনে প্ৰশ্ন কৰিলে, বহুদিনৰ মূৰত আপোনাক দেখিলোঁ ডাঙৰীয়া, আপোনাৰ কেনে, ভালে আছেনে? তেওঁ উত্তৰ দিলে, মোৰ গোটেই জীৱনটোতে মানসিক অশান্তিত ভুগিলোঁ। জীৱনত অকণো সুখ নাপালোঁ। সেইকাৰণে সুখ মই পৰিত্যাগ কৰিলোঁ। সুখ মোক নালাগে। সুখ পৰিত্যাগ কৰি এতিয়া মই বেছ শান্তিত আছোঁ। এতিয়া মই সুখী। মানুহজনক লৈ পুনৰ গাঁৱৰ মানুহৰ মাজত আলোচনা হ'ল আৰু মানুহজনক চাবৰ কাৰণে গাঁৱৰ মানুহবোৰ ঢপলি আহিল। এতিয়া তহঁতে সাধুটো শুনিলি আৰু উত্তৰটো ইয়াৰ ভিতৰতেই পাই যাবি। এতিয়া আহোঁ পঢ়াৰ কথালৈ, শুন। আজি তহঁতক মই ইংৰাজী ব্যাকৰণৰ জিৰাণ্ড অৰ্থাৎ ভাৰ্বেল নাউনৰ বিষয়ে ক'ম আৰু জিৰাণ্ড আৰু ভাৰ্বেল নাউন এই দুইটাৰ বিষয়ে ক'ম। মন দি শুনি যা। জিৰাণ্ড হ'ল প্ৰকৃততে এটা ভাৰ্ব অৰ্থাৎ ক্ৰিয়াপদ।
ভাৰ্বৰ পিছত আইএনজি যোগ কৰিলে জিৰাণ্ড হয়। যেনে প্লে শব্দটো ভাৰ্ব, তাত আইএনজি যোগ দিলে প্লেয়িং হয়। এটা উদাহৰণ দিছোঁ, প্লেয়িং ইজ মাই হবি, খেলাটো মোৰ নিচা। এতিয়া এই প্লেয়িং শব্দটো ভাৰ্ব, কিন্তু সি নাউনৰ দৰে কাম কৰিছে। খেলাটো মোৰ নিচা, সেই খেলাটোৰ কথা কৈছে, অৰ্থাৎ নাউনৰ দৰে ই কাম কৰিছে, সেইবাবে জিৰাণ। আৰু এটা বাক্য কৈছোঁ, ক্লাইম্বিং এ ট্ৰী ইজ এ হাৰ্ড ৱৰ্ক, গছত উঠাটো এটা টান কাম। এই বাক্যটোতো ক্লাইম্বিং শব্দটোৱে গছত উঠা কথাটো বুজাইছে, যদিও শব্দটো ভাৰ্ব, কিন্তু ই নাউনৰ দৰে কাম কৰিছে, সেইবাবে ই জিৰাণ। গতিকে মনত ৰাখিবি যে ভাৰ্বত আইএনজি যোগ দি বাক্যত যেতিয়া ব্যৱহাৰ হ'ব আৰু সেই ভাৰ্বটোৱে যেতিয়া নাউনৰ দৰে কাম কৰিব, তেতিয়া তাক জিৰাণ বুলি কোৱা হয়। গতিকে দুইটা বাক্যতে প্লেয়িং আৰু ক্লাইম্বিং এই দুটা ভাৰ্ব হ'ল জিৰাণ। এতিয়া আহোঁ ভাৰ্বেল নাউনৰ কথালৈ। ভাৰ্বেল নাউনো জিৰাণ্ডৰ দৰেই, জিৰাণ্ডে যেনেকৈ নাউনৰ দৰে কাম কৰিছে, ইও নাউনৰ দৰে কাম কৰে, লগতে ভাৰ্বৰ দৰেও কাম কৰে। এটা উদাহৰণ দিছোঁ, দ্য ৰিডিং অফ দ্য ৰামায়ণ ইজ ভেৰি ইণ্টাৰেষ্টিং, ৰামায়ণ পঢ়াটো বৰ আমোদজনক। মনত ৰাখিব লগা কথাটো হ'ল যে ভাৰ্বেল নাউনৰ আগত সদায় THC দা এই শব্দটো বহিব আৰু পিছত OF অফ শব্দটো বহে। বাক্যটো মই আকৌ কৈছোঁ, দ্য ৰিডিং অফ দ্য ৰামায়ণ। দ্য ৰিডিং শব্দটোৰ আগত দা বহিছে, দ্য ৰিডিং অফ তাৰপিছত অফ বহিছে, দ্য ৰামায়ণ ইজ ভেৰি ইণ্টাৰেষ্টিং, ৰামায়ণ পঢ়াটো বৰ আমোদজনক। গতিকে মনত ৰাখিব লগা কথাটো হ'ল যে ভাৰ্বেল নাউনৰ আগত দা বহিব আৰু পিছত অফ বহিব। গতিকে আজি তহঁতক মই জিৰাণ্ড আৰু ভাৰ্বেল নাউনৰ বিষয়ে ক'লোঁ। আশা কৰোঁ তহঁতে মন দি শুনিছ আৰু বুজি পাইছ। পিছলৈ ব্যাকৰণৰ আন এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিম।